विश्वविनोदिनि नन्दनुते गिरिवरविन्ध्यसिरोधिनि वासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे सितिकण्ठकुटुम्बिनि भूरि कुटुम्बिनि भूरि कृते जय जय কামাখ্যাৰ পৰা আহি এতিয়া আমি এঠাইত আহিছোঁ। এই ঠাইটো অলপ দূৰত আছে। ব্ৰহ্মপুত্ৰৰ মাজত দেখা এই নদী দ্বীপটোৱেই হ'ল পৃথিৱীৰ সকলোতকৈ ক্ষুদ্ৰতম নদী দ্বীপ আৰু ইয়াৰ নাম উমানন্দ। আমি আহি এতিয়া ইয়াত পাই গ'লো। এয়া উমানন্দ ঘাট। এতিয়া আমি উমানন্দ পাবলৈ গৈছোঁ। উমানন্দত এতিয়া প্ৰৱেশ কৰিলোঁ। উমানন্দ ঘাট। উমানন্দ ঘাট এইফালে আহি ইয়াত পাবহি আৰু এইফালৰ পৰা আহি ইয়াত হ'ল আৰু এইফালে গৈ তাত যাব। ঘাটটো তাত আছে আৰু ঘাটৰ পৰা ইমান ওপৰত এই মন্দিৰটো আছে উমানন্দ। ইমানৰ পৰা ইমানেই জেগা আৰু ইয়াৰ পৰা এইখিনিলৈকে এইটোৰ চাই ৰাউণ্ডটো আছে। তো এনেকেই গোটেই এৰিয়াটো আছে। এইটো এৰিয়া ওপৰফালে ৰূপ হৈ গৈছে, এইফালে কোটাটো আছে। ল'বা নেকি? এইটো ৰূপৱে তাৰ পৰা আহিছে আৰু এইফালে উমানন্দ হৈ উত্তৰ পাৰ গৈছে। তো আমি এতিয়া বৰ্তমান উমানন্দৰ পৰা যাবলৈ লৈছোঁ। তো আমি চালোঁ উমানন্দ। উমানন্দ দেখি ভাল লাগিলে চাই। তো আপোনালোকে আহিব পাৰিব। ধুনীয়া ঠাই, বিশ্বৰ একেবাৰে সৰু নদীদ্বীপ। আমি আজি দিনটো কামাখ্যা গ'লোঁ আৰু ইয়াৰ পাছত উমানন্দ গ'লোঁ। উমানন্দৰ পৰা আহি এতিয়া আমি নদীৰ কাষত আছোঁ আৰু আজিৰ ভিডিঅ'টো আমি এতিয়া ইমানতে শেষ কৰিছোঁ। তো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই। আমি ভাত খাবলৈ লৈছোঁ। মই খালোঁৱে। দিনৰ দিনটো মন্দিৰত যাবলৈ ভাত খোৱা নাই, তো বহুত ভাল লাগিলে মন্দিৰত গৈ। তাৰপিছত এতিয়া লাষ্টত ভাত খাইছোঁ।